কেইগৰাকীমান মহিলাৰ স্বাৱলম্বিতাৰ কাহিনী শূন্যৰ পৰা জীৱন আৰম্ভ কৰি আজি তেওঁলোক স্বাৱলম্বী একালৰ বাহৰ ভগা চুপুৰীৰ ঠাইত এতিয়া পকী ঘৰ কিন্তু কেনেকৈ তেওঁলোকৰ জীৱনলৈ আহিল এই পৰিৱৰ্তন আজি আমি দেখুৱাম লখিমপুৰৰ কেইগৰাকীমান মহিলাৰ স্বাৱলম্বিতাৰ কাহিনী কেনেদৰে তেওঁলোকে স্বাৱলম্বী হৈছিল প্ৰথম কেনেদৰে আৰম্ভ কৰিছিল আৰু বৰ্তমানৰ অৱস্থা কেনেকুৱা তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনকো দিছে কৰ্মসংস্থাপন আহক আমি তেওঁলোকৰ সৈতে কথা পাতোঁ এই মহিলাগৰাকীৰ নাম ৰেণু চুতীয়া লখিমপুৰৰ পহুমৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মহিলাগৰাকীৰ এখন গেলামালৰ দোকান একালত এই স্থানতে এখন সৰু বাহৰ দোকান আৰম্ভ কৰিছিল কিন্তু আজি এগৰাকী ৰেণু চুতীয়াই ব্যৱসায় অলপ ডাঙৰ কৰাৰ লগতে অতি সচ্ছলতাৰে চলাইছে পৰিয়াল মই বৰ্তমান আহি উপস্থিত হৈছোঁ লখিমপুৰৰ পহুমৰাৰ এগৰাকী মহিলাৰ কাষত এটা সময়ত এই মহিলাগৰাকীয়ে হাঁহিবলৈ পাহৰি গৈছিলে আৰু বন্ধন বেংকে এই মহিলাগৰাকীৰ মুখত হাঁহি বিৰিঙ আনে এটা সময়ত অৱস্থা অতি শোচনীয় আছিলে আৰু বৰ্তমান স্বাৱলম্বী হৈছে বন্ধন বেংকৰ পৰা লোন লৈ মই পোনে পোনে মহিলাগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ মই আপোনাৰ কাষত আহিছোঁ দেখা গৈছিলে এটা সময়ত আপোনাৰ অৱস্থা অতি শোচনীয় হৈ আছিলে কিন্তু বৰ্তমান আপুনি স্বাৱলম্বী কি ক'ব মই ক'ব বিচাৰিছোঁ যে মই প্ৰথম বন্ধন গোটত সোমাই মই 8,000 টকাৰ পৰা পইচা লৈ পিনে এতিয়া 1 লাখ টকালৈকে 1 লাখ টকা পৰ্যন্ত পইচা লৈ মই এতিয়া বন্ধন গোটত ধাৰ মাৰি আছোঁ আৰু মই সেই পইচাই আজি মই বহুত উপকৃত হৈছোঁ স্বাৱলম্বী হৈছে এই স্বাৱলম্বীৰ আঁৰৰ মূল কি বস্তু মানে মই দোকানৰ কাৰণেই মানে পইচা লৈছিলোঁ পইচা লৈ পিনে এতিয়া মোৰ দোকানখন মানে আগত থাকি বহুত বন্ধনৰ পৰা মই পইচাটো লৈ মই এতিয়া বহুত উপকৃত হৈ আছোঁ মই বন্ধনৰ পৰা মই প্ৰথমবাৰ লৈছোঁ 8,000 টকা তাৰপিছতে 30,000 টকা তাৰপিছতে 50,000 টকা এইবাৰ মই 1 লাখ টকা লৈছোঁ মই পইচাটো লৈ মই দোকানৰ কাৰণেই লৈছিলোঁ মই দোকানতে চলাই আছোঁ মই দোকানেই চলাই আছোঁ মানে কি ক'ব বন্ধনৰ পৰা পইচা লৈ মানুহ স্বাৱলম্বী হ'ব পাৰে এনে কি হয় স্বাৱলম্বী হ'ব পাৰে কাৰণ কেলে বন্ধনৰ পৰা টকাটো লৈ নিজে মানে বস্তু লৈ মেলি যিমান উপকৃত কৰিব পাৰে নিজৰহে কথা আপোনাৰ নামটো জনা হোৱা নাই নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰেণু চুতীয়া মই বন্ধন গোটৰ পৰা পইচা লৈয়ে দোকানখন চলাই মই মানে প্ৰথম বন্ধন গোটত সোমাই মই 8,000 টকা পইচা লৈছিলোঁ 8,000 টকা পইচা লওঁতে মোৰ মানে সৰু ভগা দোকান এখন আছিলে তাৰ পৰা মই আকৌ 30,000 টকা ল'লোঁ আকৌ দোকানখনত মাল ভৰাই মেলি মই আকৌ তাৰ পৰা আৰু অকণমান উপকৃত হ'লোঁ তাৰ পাছত আকৌ 50,000 ল'লোঁ 50,000 লৈ তাৰ পৰাও অকণমান মই বহুত স্বাৱলম্বী হ'লোঁ তাৰপিছত মই ধৰক তাৰপৰা আকৌ এয়া তাৰপিছৰ পৰা মই 80,000 ল'লোঁ 80,000 লৈ দোকানখন অকণমান স্বাৱলম্বী কৰিলোঁ অকণমান এনেকৈ এয়া পকাকৈ বনাই মেলি তাৰপিছত আকৌ মই হেৰি কৰিলোঁ 1 লাখ টকা লোন ল'লোঁ লৈ পিনে এতিয়া এখন মই ডাঙৰ দোকান হেৰি কৰি আছোঁ আৰু প্ৰথমে মোৰ সৰু বাঁহৰ দোকান এখন আছিল হয় এগৰাকী ৰেণু চুতীয়াৰ জীৱন সলনি কৰিলে বন্ধনৰ পৰা লোন লৈ আজি স্বাৱলম্বী এগৰাকী মহিলা একেদৰে এগৰাকী কৰবী চুতীয়াৰ জীৱনো সলালে বন্ধন বেংকে একালত জীৱিকা বিচাৰি হাবাথুৰি খোৱা মহিলাগৰাকীয়ে বন্ধনৰ পৰা লোন লৈ সৰুকৈ আৰম্ভ কৰে এখন গেলামালৰ দোকান বৰ্তমান এই দোকানখনৰ ওপৰত নিৰ্ভৰ কৰি মহিলাগৰাকীয়ে চলাইছে পৰিয়াল আমি আহি উপস্থিত হৈছোঁ আন এগৰাকী মহিলাৰ কাষত ৰাজপথৰ কাষত এটা দোকান দি মহিলাগৰাকীয়ে আমি বাইদেউগৰাকীৰ কাহিনী জানিবলৈ চেষ্টা কৰিম কেনেকৈ আৰম্ভ হৈছিলে কেনেকৈ ষ্টাৰ্ট কৰিছে আপুনি বন্ধনৰ পৰা লোন লৈ স্বাৱলম্বী হৈছে প্ৰথমে মই আপোনাৰ নাম জানিব বিচাৰিম তাৰপিছত আপোনাৰ কাহিনী জনাব নমস্কাৰ মোৰ নাম কৰবী চুতীয়া মোৰ ঘৰ পহুমৰা আপুনি বন্ধনৰ পৰা লোন লৈছিলে কিমান টকা লোন লৈছিলে মই এতিয়া 80,000 লৈছিলোঁ প্ৰথম 30,000 লৈছিলোঁ তাৰপিছত 50,000 তাৰপিছত এতিয়া 80,000 মই দোকান খুলিছিলোঁ হয় নাই অকণমান সৰু আছিলে অকণমান ডাঙৰ কৰি দিলোঁ চলে ধুনীয়াকৈ চলি থাকে পৰিয়াল ধুনীয়াকৈ চলি আছে দোকানৰ পৰাই চলি আছোঁ ষ্টাৰ্ট কৰিছোঁ বন্ধন গোটত মই ধন্যবাদ দিছোঁ বন্ধন গোটৰ পইচা লৈ পেলাই দোকানখন ধুনীয়াকৈ চলাই আছোঁ দেখা যায় যে সাধাৰণতে লোন বন্ধনৰ পৰা লোন লোৱা বুলি ক'লে মানুহে ভয় খায় আপোনাৰ তেনেকুৱা কিবা হৈছিলে নেকি মোৰ একো ভয় ভাব নাই কষ্ট একো হোৱা নাই বেলেগত কষ্ট হয় বন্ধনৰ পৰা কিবা বন্ধনৰ একো অসুবিধা হোৱা নাই কাগজ পাতি আপোনাৰ কিবা প্ৰব্লেম নাই হোৱা এতিয়া মুঠতে আপুনি বন্ধনৰ পৰা লোন লৈ আজি আপোনাৰ পৰিয়াল পোহপাল কৰি আছোঁ হয় তাঁতশালেৰে স্বাৱলম্বী হৈছে লখিমপুৰৰ পহুমৰাৰ এগৰাকী জুৰি মৰাঙে কেৱল নিজেই নহয় আন কেইবাগৰাকী মহিলাকো এগৰাকী জুৰি মৰাঙে দিছে সংস্থাপন বন্ধনৰ পৰা লোন লৈ ঘৰতে আৰম্ভ কৰা তাঁতশালৰ পৰা এগৰাকী মহিলাই চলাইছে পৰিয়াল জুৰি মৰাঙৰ তাঁতশালত উৎপাদিত কাপোৰে অঞ্চলটোৰ লগতে লখিমপুৰৰ বিভিন্ন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে
আমি আহি উপস্থিত হৈছোঁ আমাৰ আজিৰ প্ৰতিবেদনৰ অন্যতম এগৰাকী মহিলাৰ কাষত। এই মহিলাগৰাকীয়ে বন্ধন বেংকৰ পৰা লোন লৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপন দিছে আৰু কেইবাগৰাকী মহিলাক। মই বাইদেউৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে মই আপোনাৰ শুভ নামটো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জুৰি মৰাণ। বন্ধন বেংকৰ পৰা লোন লৈছিলে, কাহিনীটো কি ক'ব? হয়, মই মানে নিজেও কিবা এটা হ'বলৈ বিচাৰিছোঁ আৰু মোৰ লগতে মানে দুগৰাকীমানক মই কিবা এটা কৰোৱাবলৈ বিচাৰিছোঁ। মানে সেইটো কাৰণে মই বন্ধনৰ পৰা লোন লৈ পেলাই এই দুখন হাত লৈ পেলাই এতিয়া চলাই আছোঁ। প্ৰথমে 50,000 লৈছিলোঁ, তাৰপিছত 80,000 লৈছোঁ। দুবাৰ লৈছোঁ। প্ৰথম লৈ পেলাই মই এইখনেই লৈছোঁ। প্ৰথম এইখনেই কিনিছোঁ। ইয়াতে কৰিছোঁ। বৰ্তমান এতিয়া ঠিকে চলি আছে। কাপোৰ গাঁৱৰ মানুহে লয়, তাৰপিছত আৰু বাহিৰলৈ যায়, অকণমান গামোচা চামোচাবোৰ লৈ যায়। মানুহ ইয়াত মই দুগৰাকী লৈছোঁ আৰু এগৰাকী আছিলে হ'লে অহা নাই বাৰু। মই যদি পূৰ্বৰ মানে বন্ধনৰ পৰা লোন লোৱাৰ আগৰ কাহিনীলৈ যাওঁ, তেতিয়া কি ক'ব? লোন লোৱাৰ আগত কেনেকুৱা পৰিস্থিতি আছিল? তেতিয়া মানে কি, এনেই মই পিঠা চিঠা আচাৰ চাচাৰ বিক্ৰী কৰোঁ, কিন্তু মানে ইমান আৰু কিবাও নাই হ'লে, মূলধন নাই হ'লে। তাৰপিছত মই ভাবিলোঁ কি বন্ধনৰ পৰাই লওঁ, ইমানখিনি পইচা দিও আছে আৰু মই অকণমান কিবা আগবাঢ়িব পাৰিম বুলি। আপোনাৰ এই ব্যৱসায় আৰম্ভ কৰাৰ আগতে অৱস্থা খুচুনি আছিলে চাগে? হয়। তেতিয়া কেনেদৰে চলিছিল? তেতিয়াৰ অৱস্থা এতিয়াতো বহুত ভালকৈ চলিছোঁ তেতিয়াৰ কিবাতকৈ। কি ক'ব বন্ধনৰ বিষয়ে? মই বহুত ভাল বুলি ক'ম। মানে বহুত মাইকী মানুহ এই বন্ধনৰ পৰা পইচা লৈ পেলাই মানে বহুত কামত কটাব পাৰে। হয়, মই ক'ম প্ৰতিগৰাকী মাইকী মানুহে লওক বন্ধন, লৈ পেলাই নিজে নিজে কিবা এটা কৰক, সেইটোৱে বিচাৰোঁ। এনেদৰে লখিমপুৰৰ এইসকল মহিলাই নিজৰ ভৰিত নিজেই থিয় দিবলৈ সক্ষম হৈছে। বন্ধন বেংকৰ পহুমৰা শাখাৰ পৰা লোৱা লোনৰ জৰিয়তে আজি তেওঁলোকে স্বাৱলম্বী। গ্ৰামাঞ্চলৰ এনে বহু দৰিদ্ৰ হতাশগ্ৰস্ত মহিলাৰ জীৱন জীৱিকা সলাইছে বন্ধন বেংকে। এইসকল মহিলাই এতিয়া বন্ধন বেংকক দিছে আন্তৰিক ধন্যবাদ।